এয়াই পুৱাই পুৱাই সাজি কাচি ওলাইছোঁ ক'লৈ ওলাইছোঁ কৈ আছোঁ হেল্ল' গুড মৰ্ণিং হেপী দুৰ্গা পূজা নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনাইছোঁ আজি যিহেতু অষ্টমী মই য'ত জন্ম হৈছিলোঁ ওচৰতে দুৰ্গা পূজা পাতে তাত আমি শৰাই দিওঁ আগৰ পৰাই যোৱা বছৰ যোৱা নহ'ল মোৰ এই বছৰ বোলো মায়ে যিহেতু শৰাই দিবলৈ আহিছে মাৰ লগতে এপাক সেৱা এটা লওঁগৈ বুলি ওলাই আহিছোঁ আৰু দেখিছেনে বতৰ ইমান বৰষুণ এইবাৰতো পূজা গেলিলে আৰু বৰষুণ যিহেতু আৰু এয়া আমাৰ মিষ্টাৰ এওঁ ওলাইছে টাউনলৈ মোক ড্ৰপ কৰি দিব তাতে মাহঁতৰ মানে পূজা মণ্ডপত ড্ৰপ কৰি দিব এবাৰ কোনে কোনে ক'ত ক'ত পূজা চাইছে বাৰু গধূলিলৈ ভাবিছোঁ ডিব্ৰুগড়লৈ যাম ভাইটিয়ে ডিব্ৰুগড়লৈ লৈ যাম বুলি কৈছে পূজা দেখাবলৈ চ' চাই থাকিব বাৰু ক'লৈনো যাওঁ দেখাই থাকিম ব্লগটো এয়া পালোহি মণ্ডপ বৰ ধুনীয়াকৈ বনাইছে এইবাৰ গেটখন কিন্তু বৰষুণ দেখিছেনে বৰষুণে চব গেলাই দিলে ব'লক ভিতৰলৈ যাওঁ ভিতৰত এয়া গোটেই মানুহ ভৰি আছে চাকি জ্বলাবলৈ শৰাই দিবলৈ সকলোৱে এয়া মুনমুনক লগ পালোঁ পূজা কৰিলা নেকি মই নাই কৰা মায়ে কৰি আছে পূজা কৰা জেগালৈ যাওঁ ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো দুৰ্গা পূজা বুলি ক'লে মোৰ এই ৰঙা ফুটি বহুত প্ৰিয় মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো বন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয়ায় খুশিতে মন নাচে আৰু আমাৰ মাহঁতে অলৰেডি শৰাই চৰাই দি আজৰি হৈ বহি আছে কাৰণ মই পলমকৈ পালোহি মাতাশ্ৰী পূজা চূজা দি আজৰি হৈ বহি আছে মা মুনু ভালকৈ কোৱা হেল্ল' হেপী দুৰ্গা পূজা এতিয়া পূজা মণ্ডপৰ পৰা ঘৰলৈ ৰাওনা হৈছোঁ মানে মাৰ ঘৰলৈ মোক মিষ্টাৰে ড্ৰপ কৰি তেওঁৰ যোগালীকেইজনৰ লগত টাউনত বজাৰ কৰিবলৈ আহিলে আকৌ এতিয়া নিবলৈ আহিছে এয়া কিষাণ আৰু এইফালে ৰাহুল আমাৰ এখেতৰ হেৰি সোঁহাত বাওঁহাত চোলা ল'বলৈ আহিছিলে ল'লা নাই ল'লা চব গুটি খোৱা মাৰ ঘৰত আহিছিলোঁ এতিয়া যাওঁগৈ দুজনীয়ে ফটো এখন মাৰি লওঁ এয়া হৈছে আমাৰ মাকুমৰ বাইপাছ এতিয়া যিহেতু 4 লেন বনি আছে চ' বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ সকলো ভালে থাকিব বাই বাই